Hi, hello, namaskar and welcome back to my নহয় ইয়াৰ BS ব্লগ চেনেলত চিৰিয়াখানাত আমি আজি এনে ফুৰিব আহিছিলোঁ বিতুপন দা আৰু মই এইফালে বিতুপন শইকীয়া ইউটিউব চেনেল এইপিনে গৌৰৱ মাইন্স ভাইটিহঁতক লগ পালোঁ আজি কিবা মিটাপো আছিল ইয়াতে মিটাপ আছিল এটা সৰুকৈ ইউটিউবৰ মিটাপ আছিল আমি আহিলোঁ এনেই ফুৰিবৰ কাৰণে বিতুপন দা আহিছিলে গুৱাহাটী বিতুপন দাক চিৰিয়াখানা দেখাব লৈছিলোঁ আমি এতিয়াহে ফুৰি আছোঁ ভাইটিটোৰ লগত নেকি কোৱা হাই মোৰ চেনেলটোৰ নাম চি আছাম আপোনালোকে চাবা আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সকলোবোৰকো দেখাই লওক একবাৰ দেখাই লওক Hello guys. Who is Prag News? মোৰ চেনেলৰ নাম হৈছে মই ৰশ্মিতা আৰু ভাইটি লগ পাই বিৰাট ভাল লাগিল আমি আহিছিলোঁ চিৰিয়াখানাৰ মিটাপত থেংক ইউ আপুনি হিন্দীত ভিডিঅ' বনাইছে মই এটা ভিডিঅ' বনাইছোঁ আমাৰ লগত আৰু এটা চেনেল হাই গাইজ মোৰ নাম জীৱন গুণ আৰু মোৰ চেনেলৰ নাম হৈছে জীৱন নিধি তো আশা কৰোঁ আপোনালোকে এই ভাইটিক ছাপোৰ্ট কৰিব মোৰ চেনেলৰ নামটো BS ব্লগ বনাই আজিকালি ভাল ব্লগ বনাইছে ভাল লাগিছে আৰু এই ভাইটিক লগ পাই সকলোৱে বেছি ভাল লাগিছে যিবিলাক এনেকুৱা আগবাঢ়ি যাওক আপোনালোকে ছাপোৰ্ট কৰিব যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু জীৱন নিধি Hello, how are you? I am Joy Kumar Das আৰু মোৰ এটা ইউটিউব চেনেল আছে ফুড ফৰ পিচ আৰু ৰিচেণ্টলি জুবিন গাৰ্গৰ সপক্ষে এটা ভিডিঅ' বনাইছোঁ হুই জুবিন গাৰ্গ বুলি প্ৰশ্ন কৰাত চ' আপোনালোকে সকলোৱে ভিডিঅ'টো চাওক কাৰণ আমি সকলোৱে জানিব লাগিব যে জুবিন গাৰ্গ কোন হয় গতিকে আপোনালোকে চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু ভাইটিৰ ভিডিঅ'বোৰো চাবা চ' ধন্যবাদ ডান্সাৰ এজন আছে ডান্স কৰে ডান্স কৰিলে অলপ অলপ ভিডিঅ' দিছিলে দেখাম ডান্স কৰে বহুত ভাল ডান্স কৰে চালোঁ আপোনালোকে চাব চেনেলটোৰ নাম লিপ ডান্সাৰ হয় মোৰ চেনেলৰ নাম ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব ছাবস্ক্ৰাইব কৰিব লিপ ডান্সাৰ লিপ ডান্সাৰ মিটাপ শেষ হোৱা নাই এতিয়া বৰ্তমান চলি আছে অলপ ঘূৰি আহোঁ আমি এইফালে যাওঁ ঘূৰি আহোঁ যিটো ঘূৰি আহে তো আমি অলপ ঘূৰি আহোঁ চিৰিয়াখানাটো চাই আহোঁ চবফালে দেখাম আপোনালোক কি কি দেখা পাওঁ আমি চিৰিয়াখানাত তো অলপ ভিডিঅ'টো চাই থাকোঁ খালি আৱাজ শুনা পাই আছোঁ একো দেখা পোৱা নাই খালি মোবাইলটো ভাঙি থাকে দি আছে পূৰা ৰ'দ দি আছে ৰ'দতো আমি ঘূৰিব যাই আছোঁ চিৰিয়াখানা পূৰা ৰ'দ Wanna go now?
শোন তোৰ মাথাত মই মুতলো হয় বুজিছা কিন্তু তোৰ মাথাত গোবৰ আছে সৰুতে মায়ে কৈছে গোবৰত নিমুতবি কিবা বেমাৰ হ'ব সেইকাৰণে তোৰ মাথাত নিমুতলো বুজিছা আৰু যদি ঘৰত কাম বনে নাই মায়ে অলপ চব্জি কাটি দিলে কি দিয়া গতি হা কাজিয়া কৰি পাইছা আপনি তোকে পাইছা লাজ নাই চৰম নাই সেৱা এটা কৰ আৰু গুচি যা ষ্টাৰ্ট বেয়া হ'লে একো নাই ট্ৰাই কৰোঁ জন্ম হোৱা ঠাইখনত একোৱে নাছিল মানে জন্ম হৈছিল য'ত মোৰ হিপহপ নাছিল য'ত নাই চৰি দেই জন্ম হৈছিল য'ত মোৰ হিপহপ নাছিল ত'ত মোৰো এটা সপোন আছিল ছাপোৰ্ট নাছিল য'ত 1996 জন্মগ্ৰহণ কৰা ল'ৰা মই জন্মগ্ৰহণ কৰা দেশখন শুৱনিৰে অসম আমাৰ অসমৰে চুকে কোণে কামৰূপে জিলা এখন তাৰ মাজৰ পৰা ওলোৱা মই ৰিল'ডেড ল'ৰা এজন ক্ৰিকেট খেলা ভাল পাইছিলোঁ সৰু কালৰে পৰা চাপৰ্ট পোৱা নাছিলোঁ ঘৰখনৰে পৰা খেৰি ঘৰত থকা মই দুখীয়াই ল'ৰা চালমাৰি ঘূৰি ফুৰা খাতিবোৰৰে ল'ৰা পঢ়া শুনাত মন নাছিল মোৰ সৰু কালৰে পৰা বেলেগ এটা আছে কিন্তু মানে ভিডিঅ'টো বেয়া লাগে ফকটীয়া ল'ৰা খেলা ফকটীয়া ল'ৰা আমাৰ মাজতো আছে বহুত ফকটীয়া ল'ৰা মই এজন বেয়াই ল'ৰা ভাই ঘূৰি ফুৰা খেলা ফকটীয়া ল'ৰা বহু পিছত কিয় ঘূৰা ঘৰৰ পৰা পইচা ঘূৰি ভাল বস্তু খাম বুলি দোকানত গৈ মনত পৰে বুলি ঘৰ পাই বুলি মই এটা কচু খোৱা বিহুৰ গুটি ল'ৰা আৰু কাজিয়া কৰি ফুৰা ৰিক্সা ঠেলা সকলৰ লগত ঘূৰো ফকটীয়াৰ লগত মই কেতিয়াও নুঘূৰো আলু কচু পিকা ভেন্দি বজাৰতে পাই ছোৱালীবোৰে দেখা পালে হাঁহি হাঁহি যায় ধুনীয়া ছোৱালীবোৰে ফটো ভাল পায় বিয়া পেলা থকা দেখা পালে পতাবৰ মন যায় আজিকালি ল'ৰাবোৰক দামী বাইক লাগে তেল ভৰাবৰ পইচা নাথাকে এনে লেবেল মাৰে মা বাপেকে টকা পইচা জমা কৰে সেয়া টকা পইচা দিয়ে পকেটে লেবেল মাৰে এনেকুৱাই আৰু কয়ামস্তিৰ বহুত টাইম নাছিলে তাতে আৰু এতিয়া লগ পালোঁ কিবা এটা এই মানে অলপ ফুৰিব গৈছিলোঁ এওঁৰ ভিডিঅ'বোৰ চাব চেষ্টা কৰি আছে খালি তুমি অলপ ভইচটো ডাঙৰকৈ ক'বা তোমাৰ প্ৰব্লেম কিছুমান মই নাজানো তোমাৰ ভিডিঅ' চোৱা নাই চাম মই চাই পিনে তোমাক ক'ম ভইচটো কিন্তু আজি গম পালোঁ তুমি কিছুমান চিটুৱেশ্যনত তোমাৰ ভইচটো ডাঙৰকৈ ক'ব লাগিব মানুহ থাকক নাথাকক কি আছে আমাৰ ভইচটো এতিয়া শুনা নাই শুনা পাবৰ কাৰণে ক'ব লাগিব আমি যিমান যি নহওক আৰু ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব আপোনালোকে আৰু কমেণ্ট চমেণ্ট দিব যদি বেয়া হয় ক'ব তোৰ ভইচটো ভাল হোৱা নাই ডাঙৰকৈ কওঁ বুলি ক'ব আপোনালোকে যি কমেণ্ট দিয়ে সেইটো মানে সেই শুনি পিনে ই উৎসাহ পাব ঠিক আছে দিয়ক থেংক ইউ ভাইটিটোৰ লগত নেকি বাই বাই